আমি এনেকে তলৰ ভিতৰত আছোঁ চাওক খবৰ যাবা নাকি চাই থাকক এনেকে গৈ আছোঁ আৰু তো গাইছ মই এনেকে কৰ্ণাটকা এছএমবিটি বেংগালোৰৰ প্লেটফৰ্মৰ হলটো দেখুৱাই আছোঁ ঘূৰি ফুৰি চাওক আপোনালোকেও ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই শেষলৈকে চাই থাকক কিমান মানুহ ইয়াত আহিছে কিমান ধুনীয়া আৰু কিমান ডাঙৰ চাওক এনেকৈ মানুহ শুই আছে আৰু ৰাতি ট্ৰেইনবিলাক আহে ন সেইবাবে ৰাতিপুৱালৈকে এনেকেই থাকে আৰু আমি এইফালেদি নামিম আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব তো চাওক এনেকৈ দি যাম আৰু এতিয়া চাওক আমি কেনেকৈ গৈ আছোঁ ইফালে চাওক ইফালে মোৰ পিছত আছে চাওক তো গাইজ চাওক ইটাত উঠিম তো চাওক এতিয়া আমি নামি আছোঁ তো পিছত আছে ফটো আৰু মিণ্টু চাওক তো এতিয়া আমি বাহিৰত যাম আৰু চাই থাকিব ইফালেদি ইফালে চাওক ডাঙৰ হয় আমি এবাৰ বাছ ষ্টেণ্ডত যাম আৰু চাই থাকিব আপোনালোকে এইবিলাক অলা উবৰত নুঠো আৰু কিলা ৰখি আছে এইবিলাকত নুঠো মানে পইচা বেছিকৈ ল'ব মানে ঠগাই দিব আৰু মানে এটা কৈ লৈ যাব আৰু পিছত বেছিকৈ খুজিব তো সেইবাবে আমি এইবিলাক নাযাওঁ এইবিলাক টেক্সি আছে ভি আই পি কিন্তু আমি এইবিলাকত নুঠো তো আমি এতিয়া এনেকৈ বাছ ষ্টেচনত গৈ আছোঁ চাই থাকিব তো গাইজ এনেকৈ আমি গৈ আছোঁ চব এই মিণ্টুৰ কি আৰাম তাৰ বেগখন একদম ট্ৰলি বেগখন ৰাতিপুৱা 5টা কিমান হৈছে ৰে 5:30 হৈছে 5:30 মানে ট্ৰেইন 8 ঘণ্টা লেট কৰিল 8 ঘণ্টা না 9 ঘণ্টা 9 ঘণ্টা লেট কৰিছে মানে অহা কথা আছিল 8:10 কিন্তু আহি পালোঁ আমি ৰাতিপুৱা 5টাৰ পিছত আহিলোঁ তো চাওক এনেকৈ এইবিলাক বাইক চাইকবিলাক আছে আৰু আমি এতিয়া বাছ ষ্টেচনত যাম চাই থাকিব তো গাইছ এখন বাছ দেখা যাই আছে এইখন ওপৰত কিবা তেলেগু লিখা আছে তো আমি এইখনত সুধিব লাগিব মেজেষ্টিক তো এখন মেজেষ্টিক যাব ওপৰত তেলেগু লেখা আছে সেইবাবে আমি সুধি ল'লোঁ আৰু এতিয়া আমি যাম আৰু বাছৰ ভিতৰত চাই থাকোঁ এচি বাছ হয় গাইছ মই এনেকৈ উঠি ল'লোঁ মেজেষ্টিকৰ বাছত এতিয়া আমি মেজেষ্টিক যাম চাই থাকক এইফালে আমাৰ ফটো হাই কৰি দে এইফালে মিণ্টু আৰু পিঁয়াজ উঠাই দে আগেহেন ছাবস্ক্ৰাইব কৰিব তো আমি এচি বাছত বহি ল'লোঁ আৰু এনেকৈ আমাৰ চাৰিআলিৰ ওচৰত 96 লল চক তো বাছত বহি মানে এচি বাছত বহি মই এনেকৈ দেখুৱাই আছোঁ ৰ'ডবিলাক চাই থাকক এতিয়া আমি যাম মেজেষ্টিকত তো ভাল লাগিলে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু চাওক ইফালে কেনে এটা দৃশ্য
এতিয়া জেমত অলপমান ৰখি আৰু এতিয়া লাহে লাহে আৰু আগুৱাই গৈ আছোঁ আৰু যাই থাকক। আমি এতিয়া চাৰিওজনে আহি পালোঁ মেজেষ্টিক। আমি এতিয়া ইয়াতে কিবা খাই ল'ম আৰু খাই থাকিব আপোনালোকে। চব কিমান ডাঙৰ বাছ ষ্টেণ্ড হয় চব। দিছ ইজ কৰ্ণাটকা। हाँ हाँ তো গাইজ এইখন দোকানত আমাক একদম লুটি ল'লে। মানে দুটা, এটা কেক, এটা বিস্কুট আৰু 4টা চাহ। 10 টাকার চাহ 40 টাকা লইছে। তো গাইজ ভিডিওটো চাই কেনে লাগিল কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব নেক্সট ভিডিঅ' চাবলৈ। আৰু লাইক এটা কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক।